আমাৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা নতুন ভিডিঅ' বনালোঁ, তাৰমানে ফাৰ্মৰ ওপৰতে। মানে ফাৰ্ম তাৰমানে আপোনালোকে হাঁহ যি আনিব, হাঁহ আনিব বা যি আনে কিনকে পুহিব, তাৰমানে কেনেকৈ পুহিব। তাৰমানে দুটা প্ৰকাৰ থাকে। এটা আপোনালোকে হয়তো খেতি কৰি পুহিব লাগিব বা আপোনালোকে ফিচাৰীত পুহিব লাগিব। খেতি কৰি পুহিলে আপোনালোকৰ কি ভাল হয়, আপুনি খেতিও কৰলা, খেতিৰ মাহ আপুনি দেখা পাইছে ভিডিঅ'ত হাঁহ মাহানে খুচৰি থাকে এনি টাইম। এই দেখিছেনে, এই খুচৰি থাকে, খুচৰি তাৰমানে বোনবিলাক তাৰমানে উঘালি পেলায়। তো উঘালি পেলালে খেতিখন ভাল হয়, খেতি ভাল হ'ব। আপোনালোকৰ সেই ধানে দিয়া আপোনালোকৰ হাঁহকো দিব পাৰিব, নিজেও খাব পাৰিব, এনেকৈও হয়। আৰু তাতে আপোনাৰ বহুত পকা এলাখান প্ৰত্যেক পহেলাখান হাঁহে খাব। ত' আপোনালোকৰ দানা দিয়াটো অলপ কমি যাব। আৰু 2 নম্বৰটো হ'ল হয়তো ফিচাৰী খান্দিব লাগিব। ফিচাৰী খান্দিলে আপোনাৰ লাভ আছে, তাতে আপুনি মাছ ধৰক, এই হাঁহৰ এই যোনমাখা বিষ্ঠা বা সেইবিলাক অলাগতিয়াল বস্তু মাখা তাতে পৰিব, সেইবিলাক মাছে খাব, মাছে খাই মাছ মাখা ডাঙৰ হ'ব, মাছ মাখা আপুনি বেচিব পাৰিব। ইফালে আপোনাৰ হাঁহো ভাল হ'ব তাতে পানীত পৰি পৰি। চ' এনেকৈও আপুনি হাঁহ মাখা পুহিব পাৰে। চ' দেখা পাইছে আমাৰ হাঁহ। চ' এনেকৈ আমি দুটা হেৰিত পুহিছোঁ, আৰু আমাৰ পিছফালে ফিচাৰীও আছে। ভিডিঅ' দেখাই আছোঁ, আপুনি ভিডিঅ'টো চাই থাকক, আমি স্কিপ নকৰিব। আপুনি দেখাই আছোঁ, এই দেখক পাইপডালো আছে, মানে যেতিয়া পানী কমে আমি পাইপেদি পানী দি দিওঁ মটৰেদি। চ' আমি কাষত খেতিও কৰা আছে, আপোনালোকে এনেকৈ জালা তালাৰ পৰা খেতিও কৰিব আৰু হাঁহে নাখায় এইবিলাক। চ' এনেকৈ আপোনাৰ আমি প্ৰথমটো আপোনাৰ চাওক, আমি খেতি কৰি কেনেকৈ কৰিছোঁ চাওক, দেখা পাইছে ভিডিঅ'ত আমি খেতিত কেনেকৈ কৰিছোঁ। এতিয়া আপোনালোকক দেখাম, আমাৰ তাৰমানে ফিচাৰী খান্দি আছোঁ পিছফালে JCB দি। এতিয়া আপোনাক ফিচাৰীটো দেখাম আপোনাক, বলকচোন পিছফালে যাওক। এই চাওক আপুনি দেখা পাইছে আমাৰ ফিচাৰী, এই যাই থাকক চাওক আমাৰ ফিচাৰী। এৰ পৰাই খান্দিম, এখনি পায় এইডাল সৰু গাছডালৰ পৰা পূৰা একদম আগকলৈকে, মানে 2 বিঘা হ'ব আমাৰ, 2 বিঘাৰ ফিচাৰী এইটো। চাইডে চাইডে আমি নেটৰ নহয়, পূৰা এই আপোনাৰ এই জালি নেট যি থাকে লোহাৰ টাইপৰ, সেইডাল দিম। এই পাৰে দিম, খান্দি আছোঁ চাওক, এই খান্দা হৈছে প্ৰায়, আৰু অলপ যাব লগা আছে। এইটো 2 বিঘাৰ ফিচাৰী। তো ভাবক, আমি অতি কমেও আমাৰ অহা বছৰত আমি 3-4 হাজাৰ তাতকৈও বেছি হাঁহ পুহিম। চ' ভাবক, আমাৰ বৰ্তমান ডেইলি আমাৰ বেছি হাঁহ নাই, বৰ্তমান 200 মান আছে। চ' আমাৰ ডেইলি কণী 100টাৰো বেছি আহে। তো 100টা কণীত যদি আপুনি এটা কণীত 7 টকাকৈ ধৰে, তেতিয়াহ'লে 107 গুণ 700 টকা, 700 টকা একদিনত পাব। আৰু ভাবক 30 দিনত কিমান পাব আপুনি, 7 গুণ 21 হাজাৰ। ভাবক 21 হাজাৰ টকা আমাৰ ইনকাম মান্থলি। চ' ভাবক 3,000টা হাঁহত আমাৰ কিমান ইনকাম হ'ব। গতিকে ভিডিঅ'টো চাই থাকক, এনেহেন ভিডিঅ' আমি আনিয়ে থাকিম। ছাবস্ক্ৰাইব কৰক, লাইক আৰু শ্বেয়াৰ কৰি দিব।